শাওণ মাহ উপলক্ষে বলবাম হৈ আছিলে আজি ৰাখী পূৰ্ণিমা সেই উপলক্ষে বেংটল গেটত আজি আপোনালোকে সেই যিটো নাম প্ৰসংগ আয়োজন কৰিলে কি ক'ব? নহয় এনেকৈ শাওণ মাহৰ যেনিবা আজি ৰাখী পূৰ্ণিমা আৰু শাওণ মাহৰ লাষ্ট আজি পূৰ্ণিমাতে এইটো সমাপ্ত হয়। সেইকাৰণে আমি আৰু বেংটল গেট ৰাইজৰ সহায়সমূহ অনুযায়ী সব মিলি ৰাইজে আশা বড়ো যিমান আছোঁ আমি গোটাখানি একগোট হৈ নাম কীৰ্তন ধৰিলোঁ, প্ৰসাদ পানী আগবঢ়াইছোঁ আৰু এতিয়া প্ৰভুক মানে হেৰি কৰোঁ, কামনা কৰোঁ যে যাতে আমাৰ ভালে ভালে দিন যায়, ভালে ভালে থাকে, এই ৰাস্তা ঘাটত আমাৰ বহুত কিছু হৈ যায়, সেইবিলাক হ'ব নালাগে, যাতে ৰাইজে মংগল থাকে, সুখ শান্তিত থাকে, সেইখিনিয়ে কামনা কৰিছোঁ আৰু। শাওণ মাহত বলবাম অনুষ্ঠিত কৰা কিমান বছৰ হ'ল? মোটামুটি 21 বছৰমান চলি আছে ৰাণী। ইয়াতে মানে ৰাইজে আমি পূজা পানী কৰি আছোঁ বা প্ৰভুৰ কৃপাত ভালে আছোঁ বা ভালে চলিও আছে, সেয়ে কামনা কৰিছোঁ। ৰাইজৰ কেনে সঁহাৰি? ভাল, প্ৰত্যেকে একদম বঢ়িয়াকৈ আমাক সহায় সহযোগ দিয়ে। নাম কীৰ্তন বা টকা পইচা বা আমিতো বেলেগত চান্দা নকৰোঁৱে, ৰাইজেই দিয়ে। ৰাইজৰ বৰঙণিৰে চলে। ৰাইজে দিছে।